জীয়াই আছে পৰেশ বৰুৱা। 3 মাহ পূৰ্বে দুৰ্ঘটনাত সামান্য আঘাত পাইছিল পৰেশ বৰুৱাই। পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি ভুৱা। অনলাইন পৰ্টেল লুকিষ্টৰ ভুৱা বাতৰি খণ্ডন আৰক্ষী আৰু সতীৰ্থৰ। ম্যানমাৰৰ কোনো অঞ্চলত যাওঁতে সেই সময়ত তেওঁ ক'ৰবাত পাহাৰৰ পৰা পৰি পেলাই অলপ তেওঁৰ ৰিবছ কেইটামান ভঙা বুলি খবৰ পাইছিলোঁ আৰু ভৰিৰ আঙুলিটো দুখ পাইছিলে বুলি। কিন্তু তাৰ পিছত তেখেত অলপ কিছু সুস্থ হোৱা বুলি খবৰ পাইছিলোঁ। কিন্তু যোৱাকালিৰ পৰা এই খবৰবিলাক আহি আছে যে তেখেতৰ মৃত্যু হৈছে বুলি। কিন্তু এই সম্পৰ্কে আমি সকলো এজেঞ্চিৰ লগত যোগাযোগ কৰা হৈছে। এতিয়ালৈকে আমি কোনো নিশ্চিত তথ্য এতিয়ালৈকে পোৱা নাই। চীন ম্যানমাৰ সীমান্তৰ ৰুইলিত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ আলফাস্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যু হৈছে। বাংলাদেশৰ পৰা পলায়ন কৰোঁতেই ভয়ংকৰ দুৰ্ঘটনাত দুডাল কামিহাৰ আৰু সোঁ ভৰিৰ বুঢ়া আঙুলি ভাঙিছে। এই আঘাতৰ বাবে মৃত্যুক আঁকোৱালি লৈছে পৰেশ বৰুৱাই। বনজুইৰ দৰে বিয়পি পৰা অনলাইন পৰ্টেল লুকিষ্টে প্ৰচাৰ কৰা এই খবৰক সম্পূৰ্ণ ভুৱা আখ্যা দিলে আলফা স্বাধীনৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই। আগৰ এটি দুৰ্ঘটনাক নতুন বুলি ভুৱা বাতৰি প্ৰচাৰ। দুৰ্ঘটনাৰ পিছত পৰেশ বৰুৱাই কেইবাবাৰো কথা পাতিছে অনুপ চেতিয়াৰ সৈতে। পৰেশ বৰুৱাৰ দুৰ্ঘটনা, মটৰচাইকেলৰ দুৰ্ঘটনা হৈছিল প্ৰায় 3 মাহমানৰ পূৰ্বে। এইটো সঁচা কথা। আৰু দুৰ্ঘটনা হোৱাৰ এমাহমানৰ পিছত তেওঁ মোলৈ ফোন কৰিছিল। ফোন কৰি কৈছিল যে তেওঁ 5 নম্বৰ আৰু 6 নম্বৰ ৰিব দুডাল ফাট মেলিছে আৰু তেওঁৰ সোঁ ভৰিৰ বুঢ়া আঙুলিটোৰ ফ্ৰেকচাৰ হৈছে। এই কথাখিনি কৈছে। সোঁ ভৰিটো তেওঁৰ প্লাষ্টাৰ কৰিছিল, বুকুত তেনেকৈ কোনো প্লাষ্টাৰ কৰা নাছিল। আৰু তেওঁক মই সুধিছিলো বৰ্তমান অৱস্থা কি, তেওঁ কৈছে যে খুব সুন্দৰভাৱে ৰিকভাৰী কৰিছো। কোনে কি কাৰণে চলাইছে এই ভুৱা প্ৰচাৰ? পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি খণ্ডন কৰি তীব্ৰ প্ৰতিক্ৰিয়া আলফা স্বাধীনৰ। ইমেইল যোগে ন্যস্ত স্বাৰ্থজড়িত মহলক সকিয়নি দিলে আলফা স্বাধীনে। জাতীয়তাবাদী শিবিৰৰ মনোবল হ্ৰাস কৰাৰ এয়া ষড়যন্ত্ৰ নেকি? সম্পূৰ্ণ ঘটনাত পৰিকল্পিত ষড়যন্ত্ৰ আখ্যা পৰেশ বৰুৱাৰ ভাতৃৰ। জাতীয়তাবাদী বা অসমক ভাল পোৱা লোক তেওঁলোকৰ মনত এটা মানসিক চাপ বহাবৰ কাৰণে এনেকুৱাবিলাক উৰাবাতৰি কেতিয়াবা তেওঁলোকে পৰিৱেশন কৰে। পৰেশ বৰুৱা জীয়াই থাকিব লাগে ক'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। চাইনাটো কেতিয়াবা সোমায়, কেতিয়াবা ইয়ালৈ আহে, কি কয় বাৰ্মালৈ আহে, বুজানে? এইটোতো আমি গম পাই থাকো। একজেক্ট আজি নহয়, এটাত আমি পাই থাকো মিনিমাম। আজি মইতো কৈছো যে এইটো এতিয়া যিটো বিভাগ আছে ইণ্টেলিজেন্স ডিপাৰ্টমেণ্টটো ফেইল মাৰিছে। উল্লেখযোগ্য যে এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও পৰেশ বৰুৱা সন্দৰ্ভত এনে ভুৱা বাতৰি বিভিন্ন সময়ত প্ৰকাশ পাইছে একাংশ সংবাদ মাধ্যমত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।